আসসালামু আলাইকুম ফ্ৰেণ্ডছ এয়া হৈছে চেৰি টাইম মই শুই উঠি আহিলোঁ কিচেনলৈ আৰু এইফালে বতৰটো বাহিৰত চাওকচোন ইমানেই ঠাণ্ডা ঠাণ্ডা হৈছে চেৰি কৰি এইফালে এগিলাচ মই পানী খাই লৈছোঁ আৰু লগতে অলপমান চকলেটো খাই আৰু এয়া হৈছে নেক্সট ডে মৰ্ণিং মই প্ৰথমতে ৱেইটটো চেক কৰি লৈছোঁ তাৰপিছত হাউচ হেল্পাৰজনী আহিলে তাত গৈ কিনে গেটটো খুলি আৰু আজি মই ভাবিছোঁ খিচিৰি বনাওঁ কাৰণ এইকেইদিন খিচিৰি খাব পৰা বতৰে হৈ আছে তাৰ কাৰণে মই গোটেই দাইলখিনি প্ৰথমতে তিয়াই লৈছোঁ তাৰপিছত গ'লোঁ মই গা ধুবলৈ কাৰণে মই যে ভাবাই নাছিলোঁ যে মই কেতিয়াবা ইমানখিনি খানা যে একেলগত বনাব পাৰিম কাৰণ বিয়াৰ আগত মই একোৱেই বনাব জনা নাছিলোঁ কাৰণ যেতিয়াই মই পাকঘৰত আগতে সোমাওঁ তেতিয়াই মোৰ পৰা কিবা নে কিবা এটা ঘটনা হৈ যায় সেইকাৰণে আম্মাই মোক সদায় পাকঘৰৰ পৰা দূৰত ৰাখিছিলে আৰু এতিয়া বিয়াৰ পিছত মই চব কাম নিজে শিকি গ'লোঁ মই অলপমানো ব্ৰেক নোলোৱাকৈ ধুনীয়াকৈ চব কাম কৰি লওঁ হাজবেণ্ডে মোক কয় যে তুমি ভালেই কৰিলা বিয়া আগত তুমি একো বনাব নিশিকিলা কাৰণ এতিয়া তুমি যেতিয়া বনোৱা তোমাৰ বনোৱা আইটেমৰ টেষ্টটো চবতছে বেলেগ খিচিৰিৰ কাৰণেতো দাইলটো তিয়ালোঁ আৰু ভাবিছোঁ খিচিৰিৰ লগত খাবলৈ কাৰণে কেইপিচমান লোকেল চিকেন আছে তাৰে অলপমান গ্ৰেভি বনাই আৰু এইফালে মই অলপমান মটৰ চিলি ফ্ৰিজ কৰি থৈ দিছিলোঁ মটৰ ফ্ৰিজ কৰি থ'লে যেতিয়াই মন যায় তেতিয়াই ওলাই খাব পাৰি আৰু এইফালে মই পাতিব লৈছোঁ খিচিৰিখিনি তাৰ কাৰণে মই পিঁয়াজখিনি কাটি ল'লোঁ তাৰ লগতে চাউল দাইল গোটেইখিনি ধুই লৈছোঁ আৰু আজি মই ভাবিছোঁ খিচিৰিত অলপমান গাজৰ আৰু মটৰ দি দিওঁ খাবলৈ পিছে ভাল হৈছিলে আৰু এইফালে মোৰ চিকেনৰ গ্ৰেভিখিনি হৈ আৰু লগতে মই কণী বাকলি চিল লৈছোঁ আৰু আজি মই বনাব লৈছোঁ ডালিমৰ জুচ তাৰপিছত গ'লোঁ মই শাহুমাৰ ওচৰত তেওঁক চাবলৈ কাৰণে যে তেওঁ কি কৰি আছে এইফালে তেওঁ দেখিলোঁ যে তেওঁ ফেচিয়েল কৰি আছে তাৰপিছত আহিলোঁ মই উজু কৰিবলৈ আৰু এইফালে ইফতাৰ টাইম হৈ গ'ল মই তচবিহ লৈছোঁ আল্লাহৰ ওচৰত দোৱা কৰিছোঁ ইফতাৰী কৰি এইফালে মই নামাজ পঢ়ি ল'লোঁ আৰু আজিৰ কাৰণে ইমানেই বাই ফ্ৰেণ্ডছ